वेलकाम बैक टू माय यूट्यूब चैनल পোনপ্ৰথমে সকলোকে দেৱালীৰ শুভেচ্ছা থাকিল সকলোকে দীপাৱলী পোহৰ উৎসৱ দীপাৱলী শুভেচ্ছা থাকিল তাৰ পিছতে এবাৰ দেৱালী ইমান খাস নহয় কাৰণ পুৰা বৰষুণ তো সেইকাৰণে ইমান খাস হোৱা নাই এবাৰ দেৱালী তথাপিও অলপ ভিডিঅ' বনাইছিলোঁ হেতু সেই ক্লিপখিনি আছে মোৰ সেইখিনিকে এডিট কৰি কিনে এতিয়া দিম আৰু ভিডিঅ' বহুত এতিয়া নাই সেইকাৰণে তো এয়া আৰু তো চাই দিব ভিডিঅ'টো শেষলৈকে আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব ইমান খাস নহয় যদি বেয়া লাগে ডিসলাইক কৰিব তো ইয়াৰ সিম্পল কথা সিম্পল মানুহ তো ধন্যবাদ কলগছটো বেয়া তো সেইকাৰণে ভালকৈ নজলিলে তো এইটোক লৈ যাতে কমেণ্ট নকৰে নজলিলে বুলি ভালকৈ মানে ইমান ভালকৈ মানে ওপৰলৈ নগ'ল আৰু সেয়াই এইখিনিতে এটা কথা কৈ থৈছোঁ 28 তাৰিখে মোৰ বাৰ্থডে আছে তো বাৰ্থডে স্পেচিয়েল ব্লগ এটা আহিব পাৰে যদিহে পাওঁ চান্স এটা পাওঁ যদি তেতিয়াহ'লে আহিব 28 তাৰিখে স্পেচিয়েল ব্লগ এটা ক'ৰবাত যাম আৰু তো চাই লওঁ প্লেন বনাই আছোঁ কাঞ্চনজংঘা ফালে যোৱা কিন্তু হোৱাগৈ নাই এদিনকৈ যাম কাঞ্চনজংঘা আৰু দেখাম তো এতিয়া দেৱালী বুলি দেৱালীখিনি চাই থাকক আৰু কাঞ্চনজংঘা যাম এদিনকৈ সেইটো দেখাম তাৰপিছত আৰু বেলেগ বহুতো যোৱাৰ প্লেন আছে তো সেইবোৰ দেখাই থাকিম লাহে ধীৰে তো আজিলৈ এইটোৱে তো সকলোকে হেপী দেৱালী এবাৰ দেৱালীটো ইমান খাস নহ'ল কাৰণ পূৰা বৰষুণ পানী চব তথাপিও সকলোকে হেপী দেৱালী